परम श्रद्धाभाजन আজি প্রয়াত গুণৱন্ত পুৰুষ গোবিন্দ খেৰুৱাদেৱৰ আদ্যশ্ৰাদ্ধৰ পবিত্ৰ মাংগলিক অনুষ্ঠানত উপস্থিত থকা পিতৃসম বৈষ্ণৱসকল, গংগাৰুবা আইমাতৃ সমস্ত বিভিন্ন স্থানৰ পৰা অহা অতিথিসকল, যুৱ বন্ধুসকল, সেৱকলকা সমস্ত কণ কণ মইনাসকল, লগতে ধৰ্মপ্ৰাণ গোবিন্দ খেৰুৱাদেৱৰ আদ্যশ্ৰাদ্ধৰ মাংগলিক মুহূৰ্তত আমি মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে, জীৱ কল্যাণ হওক, বিদেহাত্ম পৰমাত্মাত বিলীন হৈ মহাপ্ৰভুৱে কৃপা বৰ্ষণ কৰে। এই আপাহতে আদ্যশ্ৰাদ্ধৰ মাংগলিক অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত যিজনা গুৰুৱে স্বৰ্গদীয় চুকাফাৰ বৰসমত আধ্যাত্মিক বন্দী প্ৰজ্বলন কৰি আত্মা পৰমাত্মা মহামিলনৰ পথ প্ৰশস্ত কৰি থৈ গৈছিল, সেইজনা গুৰু দ্বিতীয়জনা গুৰুৰ অমৃতময় দুলৰি বাণী আমি বন্দনা কৰোঁ। হে ৰাম শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, হে ৰাম ভক্তিৰে ভকত সাদৰেৰে যাচি,
হৰি ভকতিৰ পাতিলংক হাত শংকৰে জগত ও ৰাম নাম ৰত্ন বেহায়া জগত সদয় প্ৰভু সমস্ত ঠাই বাকী সমস্ত আপোনাসকলে জানে পৰম গুৰুজনাই পৰম গুৰুজনাই জীৱতৰণৰ একমাত্ৰ মাধ্যম দিলে অমৃতময় নাম। অমৃতময় নামৰ মাধ্যমেৰে আত্মা পৰমাত্মা মহানন্দৰ প্ৰকাশ কৰি থাকে। আৰু আপোনাসকলে জানে ধনী দুখীয়া উচ্চ নিচ্চ সমস্ত জাতি বৰ্ণক এক কৰি পৰম গুৰুজনাই কৃষ্ণ নামৰ অমৃত ব্যৱস্থা দি থৈ গ'ল, যি অমৃত প্ৰাণ কৰি জীৱসকলৰ তৰণ হৈছে বা জীৱৰ মুক্তি। আৰু আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰ অসমৰ জাতি বৰ্ণৰ সমন্বয় ঘটাৰ ক্ষেত্ৰস্থান হিচাপে আমি এই স্থানডোখৰক নিৰ্মাণ কৰিছোঁ, আৱিষ্কাৰ কৰিছোঁ। আমি জানিবলৈ পাইছোঁ জাতি বৰ্ণেৰে সমন্বয় ঘটা এটা পবিত্ৰ মাংগলিক অনুষ্ঠান এইবিলাক, যিজনা পৰম গুৰুজনাই আমাক দি থৈ গৈছিল। আজিৰ পৰা 500 বছৰ আগতে তেনে এখন উদ্যান শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰী কৃষ্ণ নামৰ অমৃতময় এনাজৰী দি থৈ যোৱা এইখন ভকতি উদ্যান গুৰুজনাই সমস্ত জাতি বৰ্ণক এক কৰিছিল। গুৰুজনা পাহাৰলৈ গৈছিল, বোলে নগাৰী নৰ্তম গাই গাৰু গোবিন্দ ভাই জবন সকলো জাতি জনগোষ্ঠীক গুৰুজনাই এক কৰি সকলোকে নাম অমৃতৰ মাধ্যমে একে মুঠিয়ে বান্ধি থৈছিল। আৰু আপোনাসকলো আজি টিংৰাই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ আত্মা পুণ্যাত্মাসকল একাত্ম হৈ আপোনাসকলে পৰম গুৰুজনাৰ অমৃতময় কৃষ্ণ নামেৰে অমৃত এই বৈকুণ্ঠ উদ্যান স্থাপন কৰি জীৱ কল্যাণৰ ব্যৱস্থা কৰিছিল। এয়া যেন গুৰুজনাই দি থৈ যোৱা অমৃতময় উদ্যানখন। বোলে নগাৰী নৰ্তম গাই গাৰু গোবিন্দ ভাই জবন চান্দ খাই কৰিলো এক কথাই ধৰ্ম প্ৰচাৰ মাধৱক লগত লৈ অনাই বনাই গাৰু মিচিং কছাৰী লালন চুতীয়া ভাই হৰি নাম ল'বলৈ জাতি ভেদ নাই, হৰি নাম ল'বলৈ
সেউকী সমাজৰ পিতৃকৰ্ম